তই বিশ্বাস কৰ বাবা, মোৰ কোনোফালে একো লেটি পেটি নাই, একদম চফা অন্তৰ হয়। মিছা কয় সি। এইবিলাক কথাত কিয় লাগি আছ হা? আৰে বাবা, মামাই একবাৰ মুখৰ পৰা ক'লেই হয় আৰু। বয়স কিমান হৈছে আমাৰ, 22ৰ পৰা 30ৰ ভিতৰত বিয়া নাপাতিলে পিছত বোলে বহুত গণ্ডগোল হয়। হেই, এইবিলাক কোনে কৈছে তহঁতক? আৰে বাবা, বুজি পোৱা নাই মোৰ সমস্যা। বয়স বাঢ়ি গৈ আছে, বয়স 30ৰ ওপৰত হ'লে আৰু চেছ আৰু মামাই যিটো ডিচিশ্যন লয়, যদি কাইলৈৰ পৰা বন্ধ কৰি দিয়ে চেছ আৰু। ঠিক কৈছ তই, বুঢ়ী মাইকী হ'লেও তই বিয়া পাতি ল লাচিত। সেই চুপ ঘণ্ট। হেই চুপ থাক, কি লাগি আছ মিছাতে? ক কি তোক কেনেকুৱা ছোৱালী লাগে? বাবা, ছোৱালী মই চাই থৈছোঁ, খালি তই মোক কিবা এটা কৰি দে। ঠিক আছে। অৱশ্য পূৰ্বৰ অতীত শাসনশালীৰ পৰা দুবৰি বনৰ তলৰ এমুঠি মাটি তই মোক লৈ আনি দিবি। ভূত ওলালে? মইতো তোকহে ভয় খাওঁ। আৰে মই তোক ট্ৰেইনিং ল'ম। ঘণ্টা ট্ৰেইনিং লহি, বেয়া পালি? অঁ, তই বেয়া পালে মোক কি ঘণ্টা যায়? তাৰ পাছত কি কৰিব লাগিব বাবা? তাৰ পাছত তোমাৰ ঘৰৰ এমুঠি মাটিটো লৈ আহি এক পাক ঘূৰিব লাগিব। আমাৰ ঘৰত? আৰু কাৰ ঘৰত ঘূৰিবি তই? তোৰ মাইকী ঘৰত ঘূৰিবি যা। একদম একে ঘুচাই মনে থাক। বিনা পইচাত তোৰ লগত ঘূৰি আছো ন, তই ক'ত বুজি পাবি? যা তহঁতি লৈ আহিবি যা। ঠিক আছে বাবা, আজিয়ে মই লৈ আহি আছো। বাবা, ময়ো লৈ আহিম। যা আনিবি যা। ঠিক আছে বাবা। ক'ত কি যে কৈ থাকে অসম চৰকাৰে, পাগল কৰি পেলাইছে চেঙেৰাকেইটাক। ফাদাৰ, অ' ফাদাৰ। কি হ'ল ক? ফাদাৰ, বিয়া এখনৰ কথা আছে। বিয়াৰ কথা? ফাদাৰ। কাৰ বিয়া? মানে বিয়াটো মোৰেই। কি? ফাদাৰ, মানে মই কামৰ প্ৰেছাৰত ক'বলৈ পাহৰিছিলোঁ। কি 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 কলি তই? বেটা, তাৰ কামৰ প্ৰেছাৰ তাৰ? কি ইমান ৰাগ কৰি আছ তই? ঐ বেটা, তোৰ বিয়া তই ঠিক কৰিবি নে মই ঠিক কৰিম হা? আৰে ফাদাৰ, মামাই ঠিক কৰিছেতো। মামা? অঁ। তোৰ মামাৰ ওপৰত নে ফাদাৰ ওপৰত হা? আৰে মামা হাততকৈ বহুত ওপৰত, মামাতকৈ ওপৰত যায়। মামা মিনিষ্টাৰ হয়, মামা মিনিষ্টাৰ, মামাতকৈ ওপৰত যায় সি। কথা ক'ব আহিছে, তোৰ কি হ'ল তোৰ? কি হ'ল ফাদাৰ? যা যি কৰ কৰি থাক। আনিব যাম বৈ। সেই এইটো ৰ, কচোন ফাদাৰ। কি কৰিছ এইবোৰ? যা তোৰ মামাৰ ওচৰত যা। চাওঁ, সেইবিলাক বাদ দে, আনিব যাওঁ নে নাযাওঁ সেইটো ক। তোক মই লাঠিডাল আনি আছো, লাঠি ক'ত গ'ল? তোক লাঠি আনি দি আছো মই তোক। বৈ যাওঁ বৈ, লৈ আহোঁগৈ। আৰে তোৰ ফাদাৰ লাঠি আনিব গৈছে, লাঠি যাওঁ বৈ লাঠিত। আৰু এতিয়া তোৰ বয়স 30 বছৰ হ'বই হ'ল, মামাই যদি 30ৰ পিছত বন্ধ কৰি দিয়ে তেতিয়া কি হ'ব? তই ক'ত মাইকী পাবি আৰু? বুঢ়ী এজনী নাপাবি আৰু। যাওঁ বৈ, যি হ'ব হ'ব, শুনাৰ পাছত হ'ব আৰু। মামাই কিন্তু একবাৰ কৈ দিলে হৈ গ'ল আৰু। তই ঠিক কথাই কৈছ, বিয়াৰ কথা চিন্তা কৰিব লাগিব। মামাই ক'ত কি কৰি দিব, কেতিয়া কি কৰি দিব ঠিক নাই। বৈ এতিয়া। বৈ বাবাৰ ওচৰৰ পৰা আহি লওঁ বৈ। বাবা। ক। তোৰ কাম হৈ গ'ল, তই যাব পাৰ যা। কি সঁচাই বাবা? ঠিক আছে বাবা তেতিয়া। বাবা, মোৰটো? তোৰটো উল্টা হ'ল, তোৰ বেলেগলৈ গুচি গ'লগে। কি গুচি গ'ল? এইবিলাক কি কৈছ বাবা তই? যা তোৰ কাম নহ'ব। দে। কি যে অসম চৰকাৰে উলিয়াই থাকে, গোটেই চেঙেৰাকেইটা পগলা কৰিছে। ফাদাৰ, অ' ফাদাৰ। কি হ'ল ক? কংগ্ৰেচুলেশ্যন নকলি যে ফাদাৰ? লৈ আহিবি তই, নিজে খুৱাই থাকিবি। মই কেনেকৈ খুৱাম এতিয়া? মোৰ একো ইনকাম নাই, কিবা নাই, একো নাই। বুদ্ধি নাই তোৰ হা? মাথাত একো ভেলু নাই তোৰ হা? মই কেনেকৈ খুৱাম এতিয়া? মাথাত ভেলু নাইকিয়া কথা কওঁ হা? একে পাত চৰে। ফাদাৰ, তই আইনমতে কিন্তু অপৰাধ কৰিছ, তই দণ্ডনীয় কিন্তু। এইখন মোৰ ঘৰ, ইয়াত মোৰ আইন চলিব।
অসম চৰকাৰক তই বিদ্ৰোহ কৰিছ, তই দেশ দোষী তই। এতিয়া এইখন ঘৰৰ পৰা ওলাই যা। ফাদাৰ, তই নিজৰ ল'ৰাক কেনেকুৱা কৰিছ যে? তই মামাৰ কথা শুনি আনিছ, তই মামাৰ ওচৰত যা। ফাদাৰ, পিছত কিন্তু পস্তাবি আকৌ তই, কৈ দিছোঁ। যা, তই মামাৰ ঘৰত যা। ফাদাৰ, পিছত পস্তাবি কিন্তু। তোক মই এতিয়া ওলাই যাব কৈছো নহয়, এতিয়া ওলাই যা। মনু, তহঁতৰ ঘৰত থাকিব দিব? মই নিজেই ওলাই আহিছোঁ। তেওঁ এবাৰ ফাদাৰক সুধিছেচোন ঘৰ যোৱাই ৰাখিব নেকি। যা, তই ঘৰ যোৱা থাকি যা তই। অ'কে ফাদাৰ, এতিয়াও সময় আছে, কিন্তু থাকিব দিয় যদি ক, থাকি যাওঁ। চুপ, এতিয়া ভালে ভালে ওলাই যা। বৈ মনু। চালা মামাৰ কথা শুনি আজি এই অৱস্থা, ঘৰৰ পৰাই উলিয়াই দিছে। কাৰ লগত বিয়া হ'ব পাৰেও? তই কাৰ লগত এইটো কাম কৰিলো? হেল্ল', কোন? আপোনাৰ ঘৰত ঘৰ যোৱাই ৰাখিব নেকি মোক? ঐ বেটা, এইফালে আছোন। কি ফাদাৰ? এইফালে ই বোলে ঘৰ যোৱাই থাকে বোলে। ই কোন এইটো? ঘৰ যোৱাই থাকে সি, ছোৱালী পলুৱাই দি। এতিয়া সি ঘৰ যোৱাই থাকিবলৈ আহিছে। নাথাকো মই ঘৰ যোৱাই। তোক দাদা। চুপ, একদম চুপ। এতিয়াই তহঁতি দুটা ওলাই যা ইয়াৰ পৰা। বৈ মনু। লাই বৰবাদ, কি ঘণ্টাখন ভাষণ দিছে মামা। কাম চাম নিদি ঘণ্টা বিয়া পতা কথা কৈছ। তোৰ কথা শুনি আজি মোৰ কি অৱস্থা হ'ল। গ্ৰেজুৱেশ্যন, BEd, চাৰ্টিফিকেট চব ঘৰত পৰি আছে। এবছৰ মূৰত এটা কিবা এটা ওলাব, বাৰে বাৰে কুৱেশ্যন পেপাৰ লিক হ'ব। এটা পৰীক্ষাকে 3বাৰ 4বাৰ দিব লাগে। ল'ৰা ছোৱালীবিলাকক কিবা এটা ভালকৈ সংস্থাপন দিয়াৰ কথা ক'ব লাগে, সি বিয়া পতাৰ কথা ক'ব লাগিছে। 22 বা 30 ভিতৰত বিয়া পাতিব লাগে। তোৰ কথা শুনি আজি মই 2খন ঘৰৰ পৰা খেদন খাইছোঁ। দেউতাইতো অলপ ভালকৈ খেদিলে, শহুৰৰ ঘৰৰ পৰা যেনেকৈ খেদিলে। ঐ মনু, যাওঁ বৈ, ইয়াৰ পৰা যাওঁ বৈ। নমস্কাৰ। মামাৰ কথা শুনি লাচিতে কামটো কৰি পেলালে। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি দিব। ধন্যবাদ।